ওম নমঃ শিৱায় পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটি ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, অসমীয়া নতুন বৰ্ষ আহি আছে। এই অসমীয়া নতুন বৰ্ষতে এনেকুৱা 5টা ৰাশি যাৰ জীৱন সলনি হ'বলৈ গৈ আছে। এই 5টা ৰাশিৰ ক্ষেত্ৰত বহুত বেছি ভাল প্ৰভাৱ পৰিব। এই ৰাশি নতুন বছৰত গ্ৰহ নক্ষত্ৰৰ ৰাশি পৰিৱৰ্তন হ'ব। এই ৰাশি পৰিৱৰ্তনৰ প্ৰতিফলন স্বৰূপে এই 5টা ৰাশিৰ ওপৰত মা লক্ষ্মীৰ কৃপা খুবেই বেছি ভালদৰে পৰিব বুলি কৈছে। অৰ্থাৎ তেওঁলোকৰ ধন সম্পত্তি, তেওঁলোকৰ অনন্য যি কৰ্ম, তেওঁলোকৰ যি কৰ্মৰাজি আছে, সকলোবোৰ ক্ষেত্ৰত ভাল প্ৰভাৱ পৰিবলৈ গৈ আছে। তাৰ উপৰিও এই নতুন বৰ্ষটোত তেওঁলোকৰ যি ৰাশি আছে, সেই ৰাশিৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ ফলত খুবেই বেছি ভাল এটা প্ৰতিফলন তেওঁলোকে দেখিবলৈ পাব। প্ৰিয় দৰ্শক, এই যে নতুন বৰ্ষ আহি আছে, এই নতুন বৰ্ষত বৃহস্পতি গ্ৰহই মীন ৰাশিৰ পৰা গোচৰ কৰিব মেঘ ৰাশিলৈকে, অৰ্থাৎ ৰাশি পৰিৱৰ্তন কৰিব। এই ৰাশি পৰিৱৰ্তন বহাগ মাহৰ পৰা আৰম্ভ হ'ব। যিহেতু নতুন বৰ্ষ, এই নতুন বৰ্ষটোতে ৰাশি পৰিৱৰ্তন প্ৰতিফলন স্বৰূপে এই 5টা ৰাশি হয়তো আপুনিও এই ৰাশিৰ মাজত আছে আৰু আপোনাৰো ভাগ্য সলনি হ'ব পাৰে। আৰু এই ক্ষেত্ৰত জনাই দিওঁ যে বৃহস্পতি গ্ৰহৰ প্ৰভাৱ কিয় ইমান বেছিকৈ পৰা হৈছে। আমি সকলোৱে জানো যে বহুকেইটা গ্ৰহ নক্ষত্ৰ থাকে। সেই গ্ৰহ নক্ষত্ৰই আমাৰ যি ব্যক্তিত্ব আছে, যি জীৱন আছে, তাত ভাল বেয়াৰ প্ৰতিফলন কৰি থাকে। কোনো এটা ৰাশিয়ে যদি ভাল কৰে, আকৌ কোনো এটা ৰাশিয়ে আকৌ বেয়া কৰে। কিন্তু যদি আপোনাৰ ৰাশি চক্ৰত যদি কিছুমান গ্ৰহই বেয়া প্ৰভাৱ পেলাই আছে, কিন্তু যদি আপোনাৰ ভাগ্যস্থানত যি ৰাশিৰ কেন্দ্ৰীয় স্থান আছে, সেই কেন্দ্ৰীয় স্থানত যদি বৃহস্পতি গ্ৰহৰ প্ৰভাৱ ভাল পৰে, তেনেহ'লে আপোনাৰ সেই যিমানখিনি বেয়া প্ৰভাৱ পৰি আছে আপোনাৰ ওপৰত অন্য গ্ৰহৰ ফলত, সেই সকলোখিনি একেবাৰে নাশ কৰি পেলাব। অৰ্থাৎ বৃহস্পতি গ্ৰহ যদি আপোনাৰ কেন্দ্ৰত থাকে, তেন্তে হ'লে তাতোকৈ শক্তিশালী আৰু একোৱেই নাই। আৰু ইয়াৰ প্ৰতিফলন স্বৰূপে এই 5টা ৰাশিৰ ভাগ্য সলনি হ'ব পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি অনুৰোধ, আমাক উৎসাহ যোগৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, প্ৰথমবিধ ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ ওপৰত এই যি বৃহস্পতি গ্ৰহ আছে, এই বৃহস্পতি গ্ৰহৰ প্ৰভাৱ যথেষ্ট ভাল পৰিব। আৰু বৃহস্পতি গ্ৰহৰ যি স্থান আছে, মিথুন ৰাশিৰ একাদশ স্থানত থাকিব, যাৰ প্ৰতিফলন স্বৰূপে তেওঁলোকৰ যি ধন সম্পত্তিৰ বিষয় আছে, তেওঁলোকৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ পেলাব। আপোনাৰ কাম কাজখিনি আৰু আপোনাৰ ব্যক্তিত্বৰ ক্ষেত্ৰত ভাল প্ৰভাৱ এই বৰ্ষত আপোনালোকে দেখিবলৈ পাব। 2 নম্বৰ ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ওপৰত শনিৰ প্ৰভাৱ থাকিব বুলি কৈছে। অৰ্থাৎ এই বৰ্ষটোত, এই নতুন বৰ্ষটোত আপোনাৰ বহুতো ধনৰ খেলি মেলি আপুনি দেখিবলৈ পাব পাৰে। এনেকুৱা নহয় যে আপোনাৰ বেয়া হ'ব, কিন্তু এইটো কোৱা হৈছে যে আপোনাৰ ৰাশিৰ ওপৰত শনিৰ প্ৰভাৱ থাকিব। আৰু যিহেতু বৃহস্পতি আপোনাৰ কেন্দ্ৰত থাকিব, নৱম স্থানত থাকিব আপোনাৰ বৃহস্পতি, তাৰ প্ৰতিফলন স্বৰূপে আপোনাৰ ভাগ্য সলনি হ'ব। আপুনি যদিও ভাবি থাকে যে কিবা এটা কাম নহ'ব পাৰে, কিবা এটা কামত সমস্যা আহিছে, যদি মনত এইটো ভাবে যে এইটো মোৰ দ্বাৰা নহ'ব, এইটো মই চাগে নোৱাৰিম, তেনেস্থলত আপোনাক সেই কামটোৰ পৰা বহুত ভাল প্ৰতিফলন দেখুৱাব পাৰিব আৰু কামটোৱে আপোনাক সাহস প্ৰদান কৰিব। আৰু এই কাম কৰিব আপোনাৰ ৰাশিৰ ওপৰত বহি থকা সেই বৃহস্পতি গ্ৰহই, অৰ্থাৎ গুৰুৱে আপোনাক যথেষ্ট সহায় কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত অৰ্থাৎ 3 নম্বৰ ভাগ্যশালী ৰাশিবিধ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰতো এই বৃহস্পতি গ্ৰহৰ ভাল প্ৰভাৱ পৰিব, কিন্তু তাৰ আগত আপোনাক জনাই থওঁ যে আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহহে ভাল প্ৰভাৱ আছে, কিন্তু আপোনাৰ ওপৰত অন্য গ্ৰহৰ বেয়া প্ৰভাৱো পৰি আছে। আৰু তাৰ কাৰণে আপোনাৰ জীৱনত দাম্পত্য খেলি মেলি হ'ব পাৰে। আপোনাৰ সংসাৰী জীৱন বা প্ৰেম জীৱনত অকণমান অসুবিধা দেখিবলৈ পোৱা যাব, কিন্তু এয়া নহয় যে সেয়া আপোনালোকৰ বাবে বেয়া হৈ পৰিব। আপোনাৰ কেন্দ্ৰত বহি থকা বৃহস্পতি গ্ৰহে আপোনাক যথেষ্ট ভাল প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিবিধ হৈছে ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰতো সেই একেই নতুন বৰ্ষটিত ভাল প্ৰতিফলন দেখিবলৈ পাব। আপোনাৰ ৰাশিৰ ওপৰত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ যথেষ্ট ভাল আছে। আপোনাৰ যি লক্ষ্মী স্থান আছে, সেই লক্ষ্মী স্থানত বৃহস্পতি গ্ৰহ প্ৰৱেশ কৰিব। আৰু বৃহস্পতি গ্ৰহে আপোনাৰ যি আৰ্থিক অৱস্থা আছে, সেই আৰ্থিক অৱস্থাত যথেষ্ট ভাল প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব। আপোনাৰ কাম কাজ বা আপোনাৰ সকলোবোৰ বিষয়ৰ জৰিয়তে আপুনি ভবাতকৈ অধিক ধন উপাৰ্জন কৰিব পাৰিব। এই অসমীয়া নতুন বৰ্ষটোত আপুনি কৰ্মৰাজিৰ সৈতে যদি ভালদৰে যুগুত হয় বা আপুনি যদি ভালদৰে মনোযোগ দিয়ে,
এই ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিবলৈ পাব। ধনু ৰাশিৰ ব্যক্তিসকলে নতুন বৰ্ষটো হয়তো সন্তানৰ মুখ দেখা পাব বুলি কৈছে। 5 নম্বৰ ভাগ্যশালী ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ যিসকল জাতক জাতিকা আছে আপোনালোকে ভাবি লওক যে আপোনাৰ কাৰণে এই নতুন বৰ্ষটোত ভাল, কাৰণ পুৰণা বৰ্ষত যি বৃহস্পতি গ্ৰহ আছিলে সেই বৃহস্পতি বা গুৰু মীন ৰাশিতে বহি আছিলে আৰু মীন ৰাশিৰ পৰা এতিয়া মেঘ ৰাশিলৈ প্ৰৱেশ কৰিছে। তাৰ প্ৰতিফলন স্বৰূপে আপোনালোকৰ ক্ষেত্ৰত বা তেওঁলোকৰ ক্ষেত্ৰত ভাল প্ৰভাৱ পৰিব, কিন্তু মীন ৰাশিয়ে কিছুমান ক্ষেত্ৰত নতুন বৰ্ষটোত সাৱধান হোৱাটো প্ৰয়োজনীয়। অৰ্থাৎ সকলোবোৰ দিশতে আপোনাৰ ভাল নহয়, কিছু ক্ষেত্ৰত ভাল দেখিবলৈ পাব, কিন্তু তাৰ বাহিৰে কিছুমান অন্যান্য যিবোৰ বিষয় আছে সেইখিনিত কিন্তু আপোনালোকে ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয়। সেইফালৰ পৰা আপোনাৰ কাৰণে যিমান এটা ভাল নহ'বও পাৰে, গতিকে সেইফালৰ পৰা মনোযোগ দিব লাগে। ইমানেই আছিল এই ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব। তেতিয়াহ'লে বন্ধুসকল, দৰ্শকসকল, আজিলৈ বিদায় দিয়ক। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম।